Hello and welcome to my channel Gokul Bhaiti. সকলোকে মোৰ চেনেল Gokul Bhaiti লৈ স্বাগতম জনাইছো। তো আজিৰ বিষয়টো হৈছে কি কাতি বিহু। মই এই কাতি বিহুৰ বিষয়ে কিছু কথা কম। তো আপোনালোকে ভিডিও স্কিপ নকৰিব, চাই থাকিব। সকলোকে কাতি বিহুৰ হিয়া ভৰা ব্লগ জনাইছো। আশা কৰোঁ সকলোৱে ভালে কুশলে কাতি বিহু উদযাপন কৰিব। তেতিয়াহ'লে আহক ভিডিওটো আৰম্ভ কৰোঁ। তো এতিয়া আহিছোঁ আমি কাতি বিহুৰ বিষয়ে। তাৰ আগতে কওঁ আপোনালোক সকলোৱে জানে যে অসমত আমাৰ বিহু তিনিটি পালন কৰা হয়, বহাগ বিহু, মাঘ বিহু, কাতি বিহু। আচ্ছা, বহাগ বিহুক আমি ৰঙালী বিহু বুলিও কওঁ। ৰঙালী বিহুত আমি ৰং ৰহইচ কৰোঁ, ফূৰ্তি কৰোঁ, নাচোঁ, গান বাজনা, ফাংচন ইত্যাদি অসমত তামাম হৈয়ে থাকে। ফূৰ্তি তামাম কৰা হয় বহাগ বিহুত। আৰু বহাগ বিহুটো আমাৰ কি হয়, এপ্ৰিল মাহত আমি বহাগ বিহুটো উদযাপন কৰোঁ। তাৰোপৰি আমাৰ আহিল ভোগালী বিহু। ভোগালী বিহু অৰ্থাৎ মাঘ বিহু। মাঘত আমাৰ কি হয়, খেতি বাতি চপোৱা হয়, ধান ধন ভৰি থাকে, ভঁৰাল ভৰ্তি হৈ থাকে। তো আমি কি কৰোঁ, ভোগ কৰোঁ। আমি আলহী অতিথিক মাতোঁ, শুশ্ৰূষা কৰোঁ, মানে যিমান পাৰোঁ আমি খাওঁ, ভোগ কৰোঁ, সকলোকে খুৱাওঁ, নিজেও আনন্দ কৰোঁ। আৰু আমি লগ বন্ধুকো মাতোঁ, আমি মাতি পেলাই আমি কি কৰোঁ, আনন্দ কৰোঁ, ভোগ কৰোঁ। যিমান পাৰোঁ আমি জা জলপান আয়োজন কৰিওঁ। গতিকে আমি মাঘ বিহুটোক আমি ভোগালী বিহু বুলি কওঁ, কাৰণ আমাৰ ধান ধন আমাৰ ভঁৰাল ভৰ্তি হৈ থাকে। সেই সময়ত আমাৰ খেতি বাতি যিহেতু চপোৱা হৈ যায়, আমাৰ ইমান আকাল নাই। তো এতিয়া আহিলোঁ আমি কাতি বিহু। কাতি বিহুক আমি কঙালী বিহু বুলি কোৱা হয়। মানে আমি দুখীয়া হৈ থাকোঁ, আমাৰ খেতি বাতি চপোৱা নহয়, সেই সময়ত পথাৰত জাষ্ট খেতি হৈছেহে। তো আমি ধান আমি মানে কি ভাল হওক বা খেতি ভাল হওক, সেইকাৰণে আমি কি কৰোঁ, কাতি বিহুত আমি ঈশ্বৰক আমি সেৱা জনাওঁ, প্ৰাৰ্থনা জনাওঁ, চাকি জ্বলাওঁ। মাটিৰ চাকি আমি মিঠাতেল ব্যৱহাৰ কৰি মাটিৰ চাকিত আমি চাকি জ্বলাওঁ। আৰু আমাৰ প্ৰায় কি হয়, আমাৰ ঘৰবিলাকত অসমত তুলসী গছতো আমি কি চাকি জ্বলাওঁ। আৰু আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ অনাগত দিনবোৰ ভাল হওক, আমাৰ খেতি বাতি ভাল হওক, আমাৰ ধান ধন আহক। গতিকে ঠিক তেনেকুৱা আমি কি কৰোঁ, পথাৰত আমাৰ খেতিয়কবিলাকে পথাৰত মাজত ওখকৈ আমাৰ চাকি জ্বলায়, মিঠাতেলৰ চাকি জ্বলায় ওখকৈ, যাক নেকি আমি আকাশবন্তি জ্বলোৱা বুলি কওঁ। আকাশবন্তি আমি আগতেও পাইছোঁ। আৰু ঈশ্বৰক সকলোৱে প্ৰাৰ্থনা জনায় যে খেতি বাতি ভাল হওক, আৰু আমাৰ খেতি বাতি চপাই যাতে আমি ভঁৰালত আমি আনি থ'ব পাৰোঁ। তো সংক্ষিপ্ততে এইখিনিয়ে আমাৰ মানে কি হয়, কাতি বিহুৰ বিষয়ে জানিবলগীয়া কথা। তো সকলোকে কাতি বিহুৰ পুনৰাই আন্তৰিক মই শুভেচ্ছা জনাইছোঁ। সকলোৱে ভালে কুশলে কাতি বিহু উদযাপন কৰক। তেন্তে বাই বাই, আজিলৈ ইমানেই।